लोगोफोर बयखौबो जोंनि चेनेलाव बरायबाय दिनै जोङो मोनसे गोदान एपिसड लानानै फैदों 2019 मायथाइनि 10 नभेम्बरावहाय आपना बयबो मिथिगौ 10 नभेम्बरा जोंनि बर' थुनलाइनि थाखाय जोंनि बर' माहारिनि थाखाय मोनसे गोसोखांथाव सान बे सानावनो 1952 मायथाइयावहाय बर' थुनलाइ आफादनि जोनोम जादोंमोन आरो बे समनिफ्राय दिनै बर' थुनलाइया गोबां दावगानो हाबाय बे गोथार सानजों लोब्बा लाखिनानै कलाइगाव गुदि बर' थुनलाइ आफादा बर' थुनलाइ आफादनि बे दिदोम मावखुलिखौ बेखेवनायनि मोनसे हाबाफारि लायो आरो बेनिनो मोननैसो फुटेज आं नोंथांमोननो दिन्थिनो नाजागोन हाबाफारिखौ बेखेवनानै होयो मानगोनां बिटिसिनि इएम जगदीश सरकार बिथाङा स' नोंथांमोना भिडिअखौ नायलांदो आरो जुदि भिडिअखौ मोजां मोनो अननानै जाहाथे लाइक कमेन्ट आरो शेयार खालामो Odalguri जिला बर' साहित्य सभार सहकारी सम्पादक Thwlwngafuri এই সময়ত আমাৰ ইএম ছাৰ মহোদয়ক আজিৰ এই ভৱনটি উন্মোচন কৰি দিবলৈ কথা পাতিলোঁ ৰাখৰ লগে লগে আমি একদম ডাইৰেক্ট সাহিত্য প্ৰথমতে মই ঘূৰিছোঁ বিটিচিত যিমান MLA মন্ত্ৰী EM MCLA সকলোকে একবাৰ আপোনালোকে চিঠি ভগাই আহিলোঁ একবাৰ তাগদা দি আহিলোঁ বাকী অফিচিয়েলি কামখিনি চলি আছে কেন্দ্ৰীয় বৰ সাহিত্য মন্দিৰখন জানুৱাৰীত অনুষ্ঠিত হ'ব তাৰ কাৰণে ইতিমধ্যে সাহিত্য সভাই RC গঠন কৰি দিছে মই নিজেও এই অঞ্চলৰ বৰ ৰাজ্যৰ সহযোগিতাত প্ৰাইমাৰী বৰ সাহিত্য সভাই জিলা বৰ সাহিত্য সভাই এই জাতিটো উত্তৰণৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিব লাগিব আৰু এইখিনি যেন নিয়াৰি কৰি কালাইগাঁও অঞ্চলতো কৰিব পাৰে তাৰ কাৰণে কমেও বহিব পৰাকৈ এটা ঠাই এই প্ৰাইমাৰী সাহিত্য সভাৰ ভৱন মই আশা কৰিম এইখন ভৱনৰ পৰাই এই অঞ্চলৰ ইতিহাস প্ৰতমূলক নিৰ্ণয় কৰা চোৱাৰ কাৰণে মই সুযোগ পাইছোঁ গতিকে নিশ্চয় বৰ সাহিত্য সভা আজি অকল আমাৰ অসমতে সীমাবদ্ধ হৈ থাকিলে সাহিত্য সভাৰ বিশ্বৰ দৰবাৰত বৰ সাহিত্য সভাই বৰ জাতিটোক এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত যে কাম কৰিব পাৰে তাৰে কামনা কৰি এই চবৰ বক্তব্যৰ মাজেৰে আমাৰ কালাইগাঁও প্ৰাইমাৰী বৰ সাহিত্য সভাই কাম কাজ চলাৰ ক্ষেত্ৰত এই ভৱনটো উদ্বোধন কৰি থাকোঁ ধন্যবাদ Hey,